Hello everyone, welcome back to my YouTube channel. আজি বিহুৰ মানে এবাৰ ৰঙালী বিহুৰ প্ৰিপাৰেচন মানে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো পিঠা বনাম সকলোৱে ভিডিওটো হেকলৈকে চাই থাকিব এতিয়া প্ৰথমতে আমি তিলখিনি ভাজি ললো তাৰ পিছত কি কৰিম গোটেই ভিডিওটো দেখাম আৰু কি পিঠা বনাম কেনেকৈ বনাম লগত বাইদেউ আছে আজি গীতালি বাইদেউ ঘৰত আহিছো আৰু বাইদেউ ঘৰতে এবাৰ বিহু প্ৰিপাৰেচন কৰিছো বিহু একচুয়ালি এটো বিহুত ইমান বেছি বনোৱা নহয় তথাপি আৰু তিল পিঠাটো নহলে বিহু নালাগিব যে হেকাৰণে তিল পিঠা বনাম ভাল হয় নে বেয়া হয় কি হয় হেকলৈকে চালেহে দেখিব গতিকে সকলোৱে ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ হেকলৈকে চাই থাকিব আমি মানে পিঠা বনোৱাৰ আগত ভাত খাই ল'ব লাগিব হেকাৰণে বাইদেৱে ভাতৰ ৰেডি কৰিছে আৰু এয়া মানে বেচনৰ বৰা বনাইছে লগতে আৰু কিবা আইটেম কৰিছে গুটেখিনি ৰেডি কৰি আছে আৰু ভাতটো হোৱাৰ পিছত আমি খাই ল'ম তাৰ পিছতহে আমি বিহুৰ জাজুগাৰখিনি কৰিম অলপ বাইদেৱে কৰিয়ে থৈছে দুজনে কথা পাতি এতিয়া ভাতখিনি খাই ল'ব লাগিব সেইকাৰণে পাকঘৰতে আছো যেতিয়া ভিডিওটো কৰি দিলো কি বনাইছে মই বাইদেৱে কি মানে দেখুৱাম আৰু সকলোকে আৰু আমি ভাত খাইহে আকৌ পিছত মানে পিঠাবিলাক বনাম আৰু গতিকে সকলোৱে চাই থাকিব এইটো ভিডিও ইয়াতে সেইকাৰণে এড কৰি দিলো ভাত ৰেডি হৈ গ'ল এতিয়া আমি ডাইনিং টেবুলত বাঢ়ি ল'লো আৰু দুইজনে খোৱা ষ্টাৰ্ট কৰিছোঁ অকণমান ভিডিও আকাৰে বনাই থৈ দিলোঁ আৰু এইটো এটা মেমৰি নহয় জানো এতিয়া খাই বৈ আজৰি হৈহে আমি এতিয়া পিঠা বনোৱাৰ কামত লাগি যাম প্ৰথমে তিলখিনি ভাজি ল'ব লাগিব সকলোৱে জানে তিল পিঠা বনাবলৈ হ'লে প্ৰথমতে তিলখিনি ধুই শুকুৱাই তাৰপিছত কেৰাহীত তেনেদৰে ভাজি ল'ব লাগিব ড্ৰাই কৰি তাৰপিছত আকৌ এইখিনি আকৌ এটা খুন্দনাত বা মিক্সিত বা ঢেঁকীটো মানে তিলখিনি খুন্দি ল'ব লাগিব ইতিমধ্যে আমাৰ তিলখিনি ভজা হৈ গৈছে আৰু অলপকৈ বাইদেৱে নি পিনে খুন্দি আছে সেইকাৰণে মই কেৰাহীত থকাখিনি অকণমান লৰাই দি আছোঁ আচলতে দুজনীমান হেৰি থাকিব লাগে বাইদেউ বঢ়িয়া এইটো ভিডিঅ' যদি ধুনীয়াকৈ দিওঁ নহয় ইউটিউবত ইহঁতে বেয়া কিন্তু চবেই এনেকৈ বনায় ন ষ্টাৰ্ট কৰে আমি গেছটো নমাই পিনে যে তিলখিনি নুফুটা কৰি থলে মই ভবাই নাই মই ভাবিছো তিলখিনি ভাজা হৈছে তিল পিঠা নাৰিকল পিঠা আৰু লাৰু এইটোৱে চলে ন কিন্তু আমাৰ মানে আপাৰ আচামৰ চাইডে ৰঙালী বিহু হওক মাঘ বিহু হওক যি বিহুৱে নহওক কিন্তু পিঠা গোটেইখিনিয়ে বনায় কিন্তু ইয়াত গুৱাহাটীত মানে এইটো চাইডে লয় আচামৰ চাইড বুলিয়ে কৈছো আৰু কিন্তু ইয়াত মানে ইমান ইণ্টাৰেষ্ট এই ৰঙালী বিহুটো নকৰে পিঠাটো কম ইয়াত মাঘ বিহুটো মেইন আৰু ন তো সকলোৱে চাই থাকিব দেই আমাৰ ভিডিওটো একদম হেকলৈকে স্ক্ৰিপ্ট নকৰাকৈ আৰু নতুন ব্লগ দিবলৈ চেষ্টা কৰিম যতে যেনেকৈ পাওঁ যি সুবিধা তেনেকৈ বনাম আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আমাৰ মানে ইতিমধ্যে তিলখিনি ভাজা হৈ গৈছে এতিয়া গুৰটো গৰম কৰি তাৰপিছত তিলৰ লগত মিক্স কৰি ধুনীয়া কৰি ৰেডি কৰি লোৱা হৈছে আৰু গুৰটো অৱশ্যে কেনেকৈ গৰম কৰে এইবাৰ মই প্ৰথম দেখিলোঁ আগতীয়াকৈ অলপ পানী মানে দি লয় তাৰপিছত অলপ সৰুকৈ কাটি এনেদৰে পাক কৰি লয় তাৰপিছত তিলখিনি দি দিলে হৈ যায় গুৰ আৰু তিলৰ মিক্সনটো এতিয়া হৈ গৈছে তাৰপিছতহে আমি এতিয়া চাউলৰ পিঠাখিনি আনিব লাগিব আৰু এই বৰা চাউলৰ পিঠা তাৰমানে তিল পিঠা বনোৱাটো ইমান সহজ নহয় পিঠাখিনি খুব কেয়াৰফুলি ৰাখিব লাগে কাৰণ পিঠাখিনি ঠাণ্ডা হৈ থাকে আৰু আঠা লাগি থাকে যিহেতু সেইকাৰণে পিঠাখিনিক মানে গৰম ভাপটো দিলে কেৰাহীত দিলে ভাঙি যায় সেইকাৰণে তিল পিঠা বনোৱাৰ টাইমত মানে খুব সাৱধানে বনাবলগীয়া হয় বাকী পিঠাবোৰৰ দৰে নহয় ইমান আৰু যদি পিঠাটো বেয়া হয় তো ষ্টাৰ্টিঙৰ পৰাই ভাঙি যায় সেইকাৰণে খুব কেয়াৰফুলি বনাব আৰু আৰম্ভণিতে যদি পিঠাখিনি ভাল নহয় পিছলৈ বনাবলৈ মনো নোযোৱা নিচিনা হৈ যায় সেইকাৰণে খুব সাৱধানে এই পিঠাটো বনাবলৈ যত্ন কৰিব লাগে পিঠাকেইটা এবাৰ দেখাওঁ আৰম্ভণি পিঠাকেইটা তিল পিঠা নাৰিকল পিঠা ৰেডি আৰু বাকীখিনি আপুনি পিছত বনাব নাৰিকলৰ ৰেডি কৰি লৈছোঁ জীৱন সেইটো কেতিয়াও জীৱন নহয়
কাম কৰি কৰি তাৰমানে আমি চাহ খাম সেইটো ইয়াতে সোমাই থাকিব আৰু ভাতৰ ভিডিঅ'কেইটা লগত ভাত পানী খাই পিঠা পনা বনাই চাহ তাহ খাই যাম জগিং চাহ তাহ খাইহে যাম টেষ্ট কৰিবলৈ চেহেৰা যোৱাৰ আগত চাহকাপ আগত ল'লোঁ খুব ধুনীয়া চাহকাপ বাইদেৱে বনাই দিলে পিয়ৰ গাখীৰ চাহ খুব টেষ্টি হৈছে আৰু লগতে ইয়াৰ নাৰিকলৰ লাড়ু মই খাই আছোঁ আপোনালোকে চাই থাকক ইমান টেষ্টি আৰু লগত আজি বনোৱা পিঠা আৰু যোৱাকালি হৈ যোৱা বাৰ্থডে কেকো মোলৈ ৰাখিছিলে আৰু গোটেইখিনি মই এতিয়া খাম তিল পিঠাটোতো দেখিছে আপোনালোকে কেনেকুৱা হৈছে অৱশ্যে আপোনালোকে কমেণ্ট কৰি জনাব দেই আৰু মিঠাইও আছে আৰু মই অলপ অলপ খাই পিনে সোনকালে যাব লাগিব কাৰণ সময়ো হ'ল আৰু ইমান টেষ্টি আছিল চাহ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ এইডোখৰ ইমান ধুনীয়া হৈছে ভিডিঅ'টো পোহৰ আহিছে যে আপুনি আহক এবাৰ লাষ্ট চাহকাপ খাই যামগৈ আৰু ভাত খালোঁ বাইদেউ ঘৰলৈ আহিলোঁ বাইদেউ ঘৰলৈ আহিলোঁ 12টা বজাৰ পিছতে পালোহি ন এটামান বজাতে পালোহি ধুনীয়াকৈ দুইজনীয়ে ভাত খালোঁ পিঠাগুড়ি বাইদেউ খুন্দিলে মই চাই থাকিলোঁ তাৰপিছত পিঠা বনালোঁ বেছিও নুঠিলে বাৰু মোৰ হাতত আপুনি বাকীখিনি বনাই দিব যিখিনি কৰিলোঁ অলৰেডি ভিডিঅ'টো ৰাইজে দেখিলে আৰু আজি ভিডিঅ'টো ইমানতে ইয়াতে সমাপ্ত কৰিম আগলৈও নতুন নতুন ভিডিঅ' ধুনীয়াকৈ দি থাকিম কাইলৈ যদি জৰ্জ ফিল্ডলৈ যাওঁ তাৰ ব্লগ এটা নিশ্চয় পাব যিখিনি কিবাকৈ যাবলৈ ট্ৰাই কৰিম আৰু আগলৈও চাই থাকিব সকলোৱে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভাল কণ্টেণ্ট পালে দিম আৰু এনেই টাইম নাপাওঁ যিহেতু ভিডিঅ' বনাবলৈ যেতিয়া সুবিধা পাওঁ চান্স পালে অকণমান কিবাকিবি দি থাকোঁ আজিলৈ আহোঁ আজি ভিডিঅ'টো ইমানতে ইয়াতে সমাপ্ত কৰিছোঁ আৰু সকলোকে সৰ্বশেষত সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপুনি কৈ দিয়ক ময়ো সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আমাৰ দুয়োগৰাকী ফালৰ পৰা ন আগন্তুক ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ বাই বাই